এতিয়া এই বিলাহীখিনি ইয়াতে ভাজা হৈ গৈছে। এতিয়া পটুৱা শাকখিনি দি দিম ইয়াতে। পটুৱা শাকখিনি কাটি থৈছিলোঁ যে সেইখিনি ইয়াতে দি দিছোঁ। সেইখিনি ইয়াতে দি দিম। এতিয়া ইয়াতে এটা কণী দি দিব। অলপ বাৰু কণীটো বাৰু দিম, অলপমান পিছত দিম। এইখিনি ভাজা হওক অকণমান, ভাজা হ'বলৈ মাছৰে কণীটো দিম। আজি বাৰু কেনেকুৱা হয় নাজানো, এনেই বাইদেৱে বনায়। অকণমান গেছটো কমাইছোঁ, অকণমান ঢাকন দি থ'ম। এতিয়া অকণমান ঢাকনখন লগাই দিছোঁ। এয়া কচুখিনি বইল কৰা হৈ গ'ল। থোৱাটোৰ কাৰণে চাগে আপোনালোকে দেখা পাবলৈ অসুবিধা হৈছে, তাৰ কাৰণে আকৌ এবাৰ ক্ষমা বিচাৰিছোঁ। আমি এতিয়া কচুখিনি ওলাই লওঁ। কচুখিনি বইল কৰা কচুখিনি ওলাই লওঁ। কচুৰ কাৰণে তেলটো ভৰাই দিওঁ। শাকখিনি এবাৰ চাই লওঁ কেনেকুৱা আছে। ধুনীয়া গোন্ধ ওলাইছে। দেখিবলৈ পাইছে। আপোনালোকে কণী খাই যদি দিব, খাই যদি এনেকৈও খাব পাৰে, এনেকৈও ভাল লাগে, কণীটোও ভাল লাগে। বহুতে কণী নাখায়, সেইকাৰণে কণী নিদিয়াও খাব পাৰে, কিন্তু আমি কণী ভাল পাওঁ সেইকাৰণে কণী দিম ইয়াতে। সেইফালে চাওক, কেৰাহী গৰম হৈছে লাহেকৈ কচুৰ কাৰণে। দিয়া শাকখিনিত আমি দুটা কণী ভাঙি লৈ দি দিম, কণী দুটা।
এইটো এটা কণী গ'ল আৰু এইটো 2 নম্বৰটো। যদি কম হাত থাকে এটা কণী দিব পাৰে, আৰু যদি বেছিকৈ হাত থাকে তেনে 2টা কণী দিব পাৰে। এতিয়া আমি ইয়াতে নিমখ দি দিম। আমাৰ ইয়াত শাক হৈ গ'ল। বাছ কণীটো অলপমান ভাজা যাওক, তাৰপিছত আমি নমাই দিম। এতিয়া আমি কচুৰ কাৰণে এৰাই থোৱা বিলাহীখিনি আৰু তাৰ লগতে অলপমান 2টামান নহৰু চেলাই দিছে মবাই, সেইখিনি আমি ছাইডৰ কেৰাহীটোত দি দিম গেছটো অন কৰি। আপোনালোকে দেখিবলৈ পাইছে চাগে এইখিনি ধুনীয়া শাকখিনি ধুনীয়াকৈ ভাজে গৈছে, সেইকাৰণে আমি এতিয়া এইখিনি নমাই দিম। শাকখিনি হৈ গ'ল, এতিয়া নমাই থৈ দিম। গোন্ধটো ধুনীয়াই ওলাইছে। আমি আশা কৰিছোঁ যে আপোনালোকেও ভালেই পাব। আপোনালোকে এনেকৈ বনাই খাবচোন, বৰ টেষ্টি লাগে। আমি এইটো কেৰাহীতে কচুটো বনাই দিম। কচুত বাৰু এনেকৈ জলকীয়াটো শেষ কৰি দিম। জলকীয়া আৰু জালুক মাৰি দিম। কচুতে জালুকটো নিদিলে টেষ্টি নাহে। এয়া নহৰুটো টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। অকণমান তেল দি দিলোঁ। নিমখ দি দিলোঁ। এয়া হালধি গুড়ি দিলোঁ। তাৰপিছত তাতে এই নহৰুখিনি দি দিম। কাটি থোৱা বিলাহীখিনি দি দিম। মই পুনৰ কৈছোঁ, এইবাৰ বহুত ধোঁৱা ওলাইছে, সেইকাৰণে আপোনালোকে দেখিবলৈ অসুবিধা হৈছে চাগে, সেইটো কাৰণে ক্ষমা বিচাৰিছোঁ পুনৰ। ইফালে আৰু এটা বিলাহী কাটি আছে বাই। বিলাহীটো দিলোঁ, কম হৈ গ'ল বিলাহী, এইখিনি দি দিলোঁ।
বিলাহী ভালদৰে ভাজি ল'ম। ভাজা সময়খিনি মই অকণমান ঢাকনিখন লগাই থৈ দিছোঁ। এতিয়া মই জলকীয়া 3টা দিছোঁ আৰু জালুক দিছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ ভালদৰে মাৰি লওঁ। মিৰ্চিৰ চাউণ্ডটোৰ কাৰণে চাগে মোৰ মাতটো আপোনালোকে শুনা পোৱা নাই, তাৰ কাৰণে আকৌ এবাৰ ক্ষমা বিচাৰিছোঁ। আজি ক্ষমাই বিচাৰি থকা হৈছে মানে জালুকখিনি মাৰি ল'লোঁ। এইখিনি আমি এতিয়া কচু দি দিব লাগিব। এতিয়া বিলাহীখিনি ভজা হৈ গ'ল। এতিয়া আমি কচুটো বইল কৰি দিছিলোঁ যে এইখিনি দি দিছোঁ। কচুটো অকণমান জ্বলা হ'লেই ভাল লাগে। কচুখিনি দি দিছোঁ ইয়াতে ভালদৰে মিক্স কৰি লওঁ। আপোনালোকে জ্বলা নিদিয়াকৈও খাব পাৰে, কিন্তু জ্বলাই দিলে অলপ টেষ্টটো আহে। কচুটো খাবলৈ টেষ্ট, কিন্তু এৰাবলৈহে বৰ দিগদাৰ লাগে। ইয়াতে আপোনালোকে ঠাণ্ডা পানী নিদিব, ইয়াতে আপোনালোকে অকণমান সামান্য গৰম পানী দি দিব। এইটো হিমগ্ল'বিন কম থকা মানুহৰ কাৰণে কচুটো ভাল। সামান্য অকণমান গৰম পানী হ'ব লাগিব মছলা হ'লে। অকণমান গৰম হৈ লওক। এইটো লওঁতে মই ৰাখি দিছোঁ মই। এয়া আপোনালোকে চাব পাইছে, এয়া কচুটোকে হৈ গৈছে। সামান্য পানী দিওঁ, পানীটো উতলি লওক। পানী অকণমান দি পেলাই, গৰম পানী দি পেলাই ইয়াতে আমি জালুকখিনি দি দিম। আমাৰ ঘৰতো চবেই এয়া কচু খাই বৰ ভাল পায়। আপোনালোকে এনেকৈ বনাই খাবচোন। এয়া গৰম পানীখিনি হৈ গ'ল। এতিয়া গেছটো আৰু অকণ কৰিছোঁ। ইয়াতে সামান্য গৰম পানী দি দিছোঁ। বেছি নালাগে বাৰু, আৰু অকণ দি দিছোঁ। এতিয়া আমি জালুকখিনি দি দিম। জালুক মাৰি থৈছিলোঁ যে, সেইখিনি জালুক এতিয়া দি দিম। জালুকখিনি দি দিব। আমাৰ ঘৰৰ আটাইকেইটাই জ্বলা খায়, সেইকাৰণে জালুক আৰু জলকীয়া অকণ বেছিকৈ দি দিছোঁ।
আপোনালোকে কমকৈ দিও খাব পাৰে যদি জ্বলা নাখায়। চাওঁ ধুনীয়াকৈ উতলি আছে। সামান্য নেমুও চেপি দিছোঁ। আমাৰ কচুটো হৈ গ'ল, হ'লে প্ৰায় আমাৰ কচুটো হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিলোঁ, কচুটো নমাই থৈ দিলোঁ। এয়া কচুখিনি বনি হৈ গ'ল। আপোনালোকে এনেকৈ বনাই খাব, নিশ্চয় ভাল লাগিব। এইখিনি হৈছে ভতুৱা শাকখিনি। এতিয়া আমি কেৰাহীটো ধুই লওঁ। বেঙেনা এটা কাটি লৈছোঁ আৰু এটা ৰেচিপি বুলি ভাবিছোঁ, ৰ'ব। এয়া মাছেৰে বনাম। বিলাহীটো ধুনীয়াকৈ অকণমান সৰুকৈ কাটি ল'ব। চৰি বিলাহী নহয়, এইটো হৈছে বেঙেনা। ভালদৰে কাটি লওঁ।
মানে ওলাই গ'ল এইটো বেঙেনাটো বিলাহী ক'লোঁ মই কেৰাহীটো গৰম হৈ গ'ল তাত এবাৰ তেল দি দিওঁ তেল দি দিলোঁ এতিয়া বাৰু ইয়াতে আজি মাছৰ মূৰটো দি সেই বনাম অকণমান খাৰ টাইপৰ এতিয়া মাছৰ মূৰটো মাছটো ভাজা হ'লে চুলিখিনি কাটি লৈছোঁ নহওঁতে কাটি লৈছোঁ তিয়হ দি দিম বাকলিৰে তিয়হটো ধুনীয়াকৈ মিহি মিহি কাটি লৈছোঁ
গেছটো বঢ়াই দিছোঁ অলপমান। মাছখিনি ভজা হৈ গ'ল, এতিয়া এইখিনি ওলাই লওঁ। অকণমান ভাজি কিনে ইয়াতে কেইটামান জলকীয়া দি দিছোঁ। নিমখ, হালধি পাউডাৰ, এয়া কাটি থোৱা বেঙেনা আৰু তিয়হখিনি দি দিছোঁ। ধুনীয়াকৈ মিক্স কৰি পেলাই এইখিনি পানী খাওঁ। ঢাকন দি থৈ দিওঁ। আজি কেমেৰামেনটো হৈছে মোৰ ভাইটি। এনে মই কেমেৰাটো ধৰোঁ, আজি ভাইটিয়ে ধৰিছে। মোৰ ভাইটিয়ে ভিডিঅ'টো বনাই আৰু আজি মই ভাবিছোঁ ময়ো দিওঁ এটা। এতিয়া আপোনালোকে খাৰ দিও খাব পাৰি, খাৰ নিদিয়াকৈও খাব পাৰি। ভজা হৈ গ'ল। ইয়াতে আমি এতিয়া ভাজি থোৱা মাছখিনি দি দিব লাগে। মাছখিনি দি দিছোঁ। ধুনীয়াকৈ মিক্স কৰি দিছোঁ।
পানী লাগিব এতিয়া সামান্য পানী দিছোঁ ভালদৰে মিক্স কৰি দিওঁ আৰু কেইটামান জলকীয়া টুকুৰকে কাটি দিছোঁ আৰু জানেইতো আপোনালোকে আমাৰ ঘৰত আটাইকেইটাই জলকীয়া খায় জ্বলা বেছি লাগে চবতে মোৰ সৰু ভাইটি ডাঙৰ ভাইটি ভিনদেউ বাইদেউ চবেই জ্বলা খায় পাঁচ মিনিটমান এতিয়া ঢাকনি থৈ দিছোঁ এয়া চাওক ধুনীয়াকৈ উতলি আছে হৈ গ'ল আপোনালোকে ঘৰত চাগে এনেকৈ বনাই খাই থাকে আজি দুপৰীয়া আমি কি খাম আজি দুপৰীয়া আমি কি খাম তাৰে ৰেচিপিটো দি দিলোঁ অঁ আপোনালোকে এনেকৈ বনাই খাব এইখিনি হৈয়ে গ'ল এইখিনি হৈ গ'ল এতিয়া আমি গেছটো অফ কৰিলোঁ আমি নমাই এয়া আমাৰ বেঙেনা তিয়হৰ এটা তৰকাৰী টাইপৰ হৈ গ'ল
এতিয়া আমি কেৰাহীটো নমাই দিছোঁ। কুকাৰটো গৰম হৈ গৈছে। দালিটো ফাৰ্ষ্টতে বইল কৰি নিদিওঁ, একালে কুকাৰত ভাজি পেলাই বনাম। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, এইখিনিতে সামৰিছোঁ। দালিৰ ভিডিঅ'টো বাৰু পিছত দিম। এয়া আমি বনালোঁ এইকেইটা আইটেম আজি দুপৰীয়াৰ। এয়া কচু, তাৰপিছত ভতুৱা শাক, এয়া ভতুৱা শাক, আৰু এইখিনি হৈছে খাৰখিনি। ইয়াতে খাৰ নিদিয়াকৈও খাব পাৰে আপোনালোকে। মই আজি খাৰটো দিয়া নাই বাৰু। আপোনালোকে খাৰ খাব বিচাৰে খাৰো দিব পাৰে ইয়াতে। যদি আপোনালোকে মোৰ ভিডিঅ'টো, মই আশা কৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল নহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেল ৰেণুজ কিটচেনটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু থকা বেল আইকনটো দবাই দিব যাতে আপোনালোকে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন চবতছে আগতে পায়। বাই বাই।